guys, welcome to my YouTube channel Biswajit Vlogs. তো guys, এতিয়া আইফোন কোম্পানীয়ে নিজৰ ফোন এটা ৰিলিজ কৰিছে। তো সেই ফোনটো হৈছে আইফোন কোম্পানীটোৱে যেনেকৈ চিনেমা ৰিলিজ কৰে তেনেকৈ ফোন এটাও মানে উলিয়াই দিছে, যিমান মানুহে পাৰে কিনিব পাৰে তেনেকুৱা চিষ্টেমত। আৰু এই আইফোনবিলাকত কি ফিউচাৰ্ছ থাকে, আৰু আগতে আছিলে 13 Pro Max, এতিয়া আছে 14 Pro Max। তো এনেদৰে ছেপ্টেম্বৰ মাহতে আইফোন কোম্পানীয়ে নিজৰ ফোনবোৰ উলিয়াই মানে ৰিলিজ কৰি দিয়ে। তো চাওঁ আহক এই ফোনবিলাকত কি ফিউচাৰ্ছ থাকে। তো গাইজ এইকেইদিনতে চলি আছিলে আইফোন 13, এতিয়া আহি গ'ল আইফোন 14। তো এই আইফোনবিলাকত এনেকুৱা ফিউচাৰ্ছ আছে, তো আপোনালোকে চাব পাৰিব। Are now looking at the most impressive iPhone camera system yet. In a major leap, the iPhone 14 Pro's main camera has a 48 megapixel quad pixel sensor. তো গাইজ আইফোন কেমেৰা 12 মেগাপিক্সেল, আৰু এইটো 5x কিমান দূৰলৈকে জুম কৰে সেইটো গম নাপাব, খালি 5xলৈকে আপোনালোকে জুম কৰিব পাৰিব। আৰু জুম কৰিলেও এই কেমেৰাৰ ফটো নাফাটে। আইফোন কেমেৰা চবতকৈ বেষ্ট কেমেৰা, ইয়াৰ দৰে কেমেৰা আপোনালোকে ক'তো নাপাব। আৰু বাকী কোম্পানীবিলাকে কেনেকুৱা কেমেৰা দিয়ে মই গম নাপাওঁ, খালি এইটোৱে চবতকৈ বেষ্ট। তো গাইজ এই মোবাইলটোৰ ওপৰ ফালৰ যোনটো কোলা দেখুৱাইছে সেই তাতে ফোন ৰিচিভ, আকৌ ডাটা, ৱাইফাই, মিউজিক চব আপোনালোকে সেইবিলাকতেই পাব। আৰু ইয়াৰ পৰাই আপোনালোকে চব কণ্ট্ৰল কৰিব পাৰিব মোবাইলটোক। মিউজিক চলাব লাগে, কাৰোবাক হটস্পট দিব লাগে, ডাটা অন কৰি কিবা ইউটিউবত চাব লাগে, আপোনালোকে চব ইয়াতেই পাব। আপোনালোকে যদি এই আইফোন মোবাইলটো যদি চিনেমাও বনাব মন যায়, এনে মোবাইলটো হাতত ধৰিব আৰু এনেকৈ কৰি যোনে দৌৰি যাব আগফালে যিয়ে কৰি যায় মানে এনেকুৱা কৰি আপুনি ইয়াৰ পিছে দৌৰি গ'লে এনেকৈ পাৰিব। আৰু এনেকৈ আপোনালোকে ইয়াৰ ভিডিঅ'টোত বহুত ভালকৈ এডিট কৰি পিনি ইয়াক বনাব পাৰিব এনেদৰে। আৰু আপুনি যিমানেই স্পীডত যাওক আৰু যিমানেই ধুনীয়াকৈ কেমেৰাটো লৈ যাওক আৰু তেনেকুৱাই যাব। আৰু আপোনালোকে যদি ক'ৰবাত জেগা নাজানে আৰু ইয়াত যদি হেৰাই গৈছে, তেতিয়া আপোনালোকে কি সহায় ল'ব পাৰিব। আৰু যদি ক'ৰবাত ফোন নালাগে, ফোন কৰে মেছেজ কৰি পিনি আপোনালোকে ৱাইফাই কানেকশ্যন দৰে ছেটেলাইটৰ লগত এনেকৈ কৰি কানেকশ্যন হ'ব। ইয়াৰ কানেকশ্যনটো আপোনাৰ পাই যাব এনেদৰে। আৰু এই কানেকশ্যনটো আপোনালোকৰ টীমত যাব আৰু আপোনালোকে তেওঁলোক আহি পিনি আপোনালোকক চাব। আৰু এটা ইয়াত কানেকশ্যন আছে, আপোনালোক এই কানেকশ্যনটো আজিলৈকে কোনো কৰোৱা নাই। এনেকৈ যদি গাড়ীটো আপোনালোকে গৈ থাকিলে, গাড়ীত মোবাইল থাকিলে আৰু গাড়ীটো যদি এক্সিডেণ্ট হৈ যায়, আৰু তেনেদৰে আপোনাৰ মোবাইলটোৱে কি কাম কৰিব আপুনি ভাবিবই নোৱাৰিব। আপোনাৰ মোবাইলটোৱে এক্সিডেণ্ট হোৱাৰ লগে লগে এটা কল কৰিব, এই কলটো ডাইৰেক্ট যাব এটা অফিচলৈ। এই অফিচত আপোনালোকক কৈ দিব ইয়াত গাড়ী এটা এক্সিডেণ্ট হৈছে, এনেকুৱা ফোনত মেছেজ গুচি যাব। এইটো ছিষ্টেমত আপুনি ক'ত এক্সিডেণ্ট হৈছে, কিমান দূৰত হৈছে এইটো চব। আৰু এই মোবাইলটোত এটা চিপ লিখা লাগি থাকে, এই বস্তুটোৱে চব কানেকশ্যন কৰে। তো গাইজ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়া লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ মাতটোৱে হৈ গৈছে, অলপ জোৰ কৈছোঁ নাই সেইকাৰণে। আৰু ভিডিঅ'টো লাইক নকৰাকৈ নাযাব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি কমেণ্ট কৰিব আৰু কিবা ভিডিঅ' লাগে তো কমেণ্ট কৰিব, মই পাৰিলে সেই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। তো বাই বাই।